মুখ্যমন্ত্ৰীৰ পদ এৰিব অৰবিন্দ কেজৰিৱালে। অগ্নি পৰীক্ষাৰ বাবে সাজু কেজৰিৱাল। ঘোষণা দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ। ৰাইজৰ আদালতত প্ৰকাশ কৰে এই বিস্ফোৰক মন্তব্য। অন্তৱৰ্তীকালীন জামিন লাভ কৰি মুকলি আকাশৰ তললৈ অহাৰ পাছতেই কেজৰিৱালে লৈছে এক বৃহৎ সিদ্ধান্ত। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মঙলবাৰে ৰাজহুৱাভাৱে পদত্যাগ কৰাৰ কথা সদৰি কৰিছে আৰু লগতে তেওঁ নিজৰ বক্তব্যৰ জৰিয়তে প্ৰকাশ কৰে যে কেজৰিৱাল সততাপূৰ্ণ হয় নে নহয় সেয়া ৰাইজে বিচাৰ কৰিব। ৰাইজে যদি পুনৰ এবাৰ কেজৰিৱালক বিচাৰে তেন্তে পুনৰ ক্ষমতালৈ আহিব অৰবিন্দ কেজৰিৱাল। ইয়াৰ লগতে তেওঁ কয় যে ক্ষমতা আৰু টকা আৰু ক্ষমতাৰ কাৰণে কেজৰিৱাল ৰাজনীতিলৈ অহা নাই। এতিয়া প্ৰশ্ন হৈছে কেজৰিৱালৰ পদত্যাগৰ পাছত কোন হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী। কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল হ'ব নেকি দিল্লীৰ মুখ্যমন্ত্ৰী। পৰৱৰ্তী খবৰৰ বাবে চাই থাকক কাৰেণ্ট নিউজ।